নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেললৈ স্বাগতম জনাইছোঁ। আজি 24 ভাদ মঙলবাৰ 10 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:08:45। সূৰ্যাস্ত ঘণ্টা 5:26:19। তিথি শুক্লা সপ্তমী, ৰাতি ঘণ্টা 11:12:30। তাৰ পাছতে শুক্লা অষ্টমী। নক্ষত্ৰ অনুৰাধা, যোগ বিষ্কুম্ভ, কৰণ গড়। শিশু জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতি ঘণ্টা 8:04:06 যোৱাত দেৱাৰীগণ, বিংশোত্তৰী বুধৰ দশা। আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ 2 পাদ। ৰাতি ঘণ্টা 11:12:30 যোৱাত 1 পাদ। যাত্ৰা শুভ, তীৰ্থামিত যোগ, উত্তৰে নাই। ৰাতি ঘণ্টা 7:37:30 যোৱাত বায়ু আৰু নৈৰিত কোণতো নাই। ৰাতি ঘণ্টা 11:12:30 যোৱাত যাত্ৰা নাই। বৃষ্টি দোষ, সিদ্ধি যোগ মাত্ৰ। শুভকৰ্ম আৰোগ্য স্নান। নিষিদ্ধ তাল। ৰাতি ঘণ্টা 11:12:30 যোৱাত নাৰিকল তেল, মাছ মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটি যোগেদি আপোনালোকে যদি সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি অতি চমুকৈ দিয়া আজিৰ ৰাশিফললৈ। মেষ ৰাশি, মান সন্মান হানি। বৃষ ৰাশি, ব্যৱসায়ত ক্ষতি। মিথুন ৰাশি, বুদ্ধিভ্ৰম। কৰ্কট ৰাশি, মানসিক উদ্বেগ। সিংহ ৰাশি, স্বজন হানি। কন্যা ৰাশি, নানা ক্ষতি। তুলা ৰাশি, প্ৰণয়ত আসক্ত। বৃশ্চিক ৰাশি, অৰ্থ ক্ষতি। ধনু ৰাশি, দন্তপীড়া। মকৰ ৰাশি, নৃত্য বাদ্যানুৰাগ। কুম্ভ ৰাশি, পত্নী কন্যাৰ অসুস্থতা। মীন ৰাশি, মিথ্যা অপবাদ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি দৈনিক দি অহা সমাধানটোলৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে প্ৰাতঃকালত শয্যা ত্যাগ কৰাৰ আগত নিজৰ হাত দুখন চাব আৰু সূৰ্যকে প্ৰধান কৰি সকলো গ্ৰহগতিক সুপ্ৰভাত জনাই বসুমতীক প্ৰণাম কৰি মহিলাৰ বাওঁ ভৰিৰে আৰু পুৰুষৰ সোঁ ভৰিৰে পৃথিৱীত ভৰি দি দিনটোৰ কাৰ্যক্ৰমণিকা আগবঢ়াব। দিনটো বাধা বিঘিনি আৰু অশুভসমূহৰ পৰা নিশ্চয় হাত সাৰি থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই।